Hello everyone, নমস্কাৰ আসসালামু আলাইকুম মই আপোনালোক সকলোকে মোৰ চেনেলটোত ফাৰিষ্টাছ ব্লগলৈ স্বাগতম জনাইছোঁ আজি মই বনাম মাছৰ আঞ্জা মই মাছৰ আঞ্জাখিনি আজি কিহেৰে বনাম কেনেকৈ বনাম মই আপোনালোকক সকলো দেখুৱাম এয়া মই সকলোবোৰ গোটাই ললোঁ এয়া সৰু মাছ এয়া পিয়াজ শুকান জলকীয়া নহৰু কেঁচা জলকীয়া পিয়াজখিনি মিহি মিহিকৈ কাটি ললোঁ কেঁচা জলকীয়াখিনি ফালি ললোঁ এয়া সৰু নহৰুখিনি দুফাল দুফালকৈ কাটি ললোঁ এয়া হালধি জলকীয়া গুড়ি নিমখ এয়া খৰিচা এয়া সৰিয়হ আৰু শুকান জলকীয়া এতিয়া আগতে কেৰাহীখন পাতি ললোঁ তেলটো প্ৰথমতে গৰম কৰিব লাগিব এয়া তেল দিছোঁ তেলখিনি গৰম হৈ পেলাই ঠাণ্ডা হ'ব লাগিব তাৰপিছতহে মাছখিনি দিম এয়া তেলখিনি ঠাণ্ডা হৈ গ'ল এতিয়া মই ইয়াত পিঁয়াজ দিম এয়া মই ইয়াত পিঁয়াজ নহৰু জলকীয়া শুকান জলকীয়া চব দি দিছোঁ এয়া মই ইয়াত নহৰু পিঁয়াজ নহৰু শুকান জলকীয়া কেঁচা জলকীয়া চব দি মেলি অলপ লৰাই দিছোঁ তাৰপিছত এয়া সৰিয়হখিনি দি দিছোঁ এয়া সৰিয়হখিনি অলপ লৰাই দিছোঁ পিঁয়াজখিনিৰ লগত তাৰপিছত হালধি জলকীয়া গুড়ি নিমখ দি দিছোঁ দি পেলাই অলপ লৰাই দিছোঁ এতিয়া খৰিচাখিনি দি দিলোঁ দি পেলাই অলপ লৰাই দিছোঁ এয়া দেখিছেনে ইমান ধুনীয়া ৰং আহিছে তাৰপিছত এতিয়া মাছখিনি দি দিছোঁ দি দিছোঁ এয়া মাছখিনি দি পেলাই লাহে লাহে লৰাম এতিয়া লাহে লাহে লৰাই দিছোঁ কাৰণ জোৰে জোৰে যদি লৰাই দিওঁ তেতিয়া মাছখিনি ভাঙি যাব যিহেতু এইটো সৰু মাছ হয় এয়া একদম লাহে লাহে লৰাইছোঁ এতিয়া অলপ মেলি দিছোঁ এয়া পানী অকণমান কিনাৰে কিনাৰে দি দিছোঁ আৰু অলপ দিম নাই এয়া অকণমান আৰু অকণ দি দিছোঁ হৈ গ'ল এতিয়া এইখিনি হৈ গ'ল এতিয়া অকণমান দেৰি কাৰণে ঢাকনখন মাৰি দিম এতিয়া এয়া ঢাকনখন মাৰি দিলোঁ এয়া ঢাকনখন এতিয়া খুলি দিম বেছি দেৰিলৈকে মাৰি নথওঁ কাৰণ
মাছটো ভেজীয়া হৈ যাব যে সেইটো কাৰণে এয়া এতিয়া কেৰাহীখন এনেকৈ ঘূৰাই থাকিলেই হ'ল এনেকৈ অকণমান দেৰি মূৰে কেৰাহীখন এনেকৈ ঘূৰাই থাকিলেই হ'ল এনেকৈ এতিয়া এই পানীখিনি অকণমান শুকাব লাগিব আকৌ অকণমান লৰাই এনেকৈ কেৰাহীখন অকণমান বেকা কৰি দিছোঁ এইফালে কৰি দিছোঁ এবাৰ এনেকৈ ঘূৰাই থাকিলে মানে কি হয় তেলটো মানে চবফালে সোমায় আৰু খাবলৈও বহুত টেষ্ট হয় এয়া এতিয়া তেলটো ফুটি আহিছে এয়া ইয়াত দেখিছেনে ইমান ধুনীয়া ৰং আহিছে মাছৰ আঞ্জাখিনিত এইখিনি মাছৰ আঞ্জা বুলিও কয় চৰচৰী বুলিও কয় তেলটো ফুটি আহিছে এতিয়া ধনিয়াৰ ছিজনত আপোনালোকে ধনিয়াও দি দিব পাৰে যিহেতু এতিয়া ধনিয়া নাই পিঁয়াজৰ নলো দি দিব পাৰে পিঁয়াজৰ নলৰ ছিজনত অকণমান দেৰি কাৰণে এতিয়া অকণমান চিমত দি দিছোঁ মাছৰ চৰচৰীখিনি হৈ গ'ল এইখিনি মাছৰ চৰচৰীখিনি হৈ গ'ল এতিয়া গেছটো অফ কৰি দিম দেখিছে ইমান ধুনীয়াকৈ ৰঙা হৈ গৈছে আৰু তেলটো ফুটি আহিছে ওপৰলৈ হৈ গ'ল এতিয়া অফ কৰি দিম এয়া হৈ গ'ল এতিয়া মই এতিয়া প্লেটত ছাৰ্ভ কৰি দিওঁ যিহেতু ভাত খাবলৈ হৈ গ'ল এয়া এইখিনি হৈ গ'ল এতিয়া আপোনালোকে যদি মই বনোৱা মাছৰ আঞ্জাৰ ৰেচিপিটো ভাল পালে তেতিয়া প্লিজ মোক কমেণ্ট বক্সত কমেণ্ট দিব আৰু মোৰ ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক